লছ স্প্ৰিং এই লেসনটো আৰম্ভ কৰাৰ আগত তোমালোকক মই ইয়াৰ লগত ৰিলেটেড এটা ভিডিঅ' চাবলৈ দিম তোমালোকে ভিডিঅ'টো চাই লোৱা চাই লৈ আমি চাই লোৱাৰ পাছত এটো আৰম্ভ কৰিম সো হিয়াৰ ইজ দা मेरा नाम है साहिब आलम और ये है मेरी कहानी। ये तो नहीं जानता कि ये नाम मुझे किसने दिया, पर बड़े बुजुर्ग कहते हैं कि इस नाम का मतलब है संपूर्ण जगत का राजा, और इस बात पर मुझे हंसी आती है। अब आप ही बताइए, मेरी हालत को देख के कोई कहेगा कि मैं संपूर्ण जगत का राजा हूँ? ঠিক আছে তোমালোকে ভিডিঅ'টো চালা এতিয়া আমি মেইন কথালৈ আহোঁ লছ স্প্ৰিং লষ্ট মানে হেৰাই যোৱা স্প্ৰিং মানে কি বাৰু স্প্ৰিং মানে হৈছে চাইল্ডহুড হেৰাই যোৱা শিশুকালৰ কথা কৈছে শৈশৱকাল চাইল্ডহুড পিৰিয়ড ইজ দ্য বেষ্ট পিৰিয়ড অফ হিউমেন লাইফ হয়নে নহয় আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান যিটো সময় সেইটোৱে হৈছে আমাৰ শিশু অৱস্থা আমাৰ শৈশৱকাল চোৱা হয়নে নহয় এতিয়া স্প্ৰিং মানে আমি জানো স্প্ৰিং ছিজনটো কি স্প্ৰিং ছিজনত গছে পাত সলায় হয়নে নহয় পৃথিৱীখন দেখিবলৈ ধুনীয়া হয় আৰু বেছি গতিকে স্প্ৰিং ইয়াৰ কাৰ লগত তুলনা কৰিছে ইয়াক চাইল্ডহুডৰ লগত তুলনা কৰিছে এতিয়া এই লেসনটো দুটা ভাগত ভাগ কৰা আছে ঠিক আছে দুটা ভাগত ভাগ কৰা আছে এটা হৈছে সামটাইমছ আই ফাউণ্ড এ ৰুপি ইন দ্য গাৰ্বেজ আৰু আনটো হৈছে আই ৱান্ট টু ড্ৰাইভ এ কাৰ এক মিনিট মই চাই দিছোঁ তোমালোকক এইটো চোৱা দেখিছা আই ৱান্ট টু ড্ৰাইভ এ কাৰ আৰু ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো হৈছে এইটো This is sometimes I find a rupee in the garbage. ঠিক আছে এই লেসনটোৰ লেখক হৈছে এনিছ জাং 1964 তেওঁৰ বিষয়ে পঢ়ি ল'বা ইয়াত ধুনীয়াকৈ দিয়া আছে দেখিছা তেওঁ আমাৰ শিশুকালৰ ওপৰত তেওঁ ৰিচাৰ্চ কৰে যথেষ্ট তেওঁ ভাল এজন ৰাইটাৰ চাইল্ডহুড এণ্ড এডলেসেন্স স্পেণ্ড হাৰ চাইল্ডহুড এণ্ড এডলেসেন্স ইন হায়দৰাবাদ সুধিব পাৰে হায়দৰাবাদত তেওঁ নিজৰ শিশু অৱস্থাটো ক'ত কটাইছিলে আৰু এডলেসেন্স কৈশোৰকাল ক'ত কটাইছিলে হায়দৰাবাদত কটাইছিলে ঠিক আছে আমি লেসনটোলৈ আহোঁ এইখিনি দিছে নটিচ দিছ এক্সপ্ৰেছনছ ইন দ্য টেক্সট এইখিনি আমি যেতিয়া লেসনটো পঢ়ি যাম তেতিয়া তোমালোকে কেনেকৈ ইউজ কৰিছে ফ্ৰেজবিলাক এই এক্সপ্ৰেছনবিলাক গম পাবা লুকিং ফৰ মানে বিচাৰি থকা পাৰপিচুৱেল ষ্টেট অফ পভাৰ্টি মানে হৈছে পাৰপিচুৱেল মানে নেভাৰ এণ্ডিং ষ্টেট অফ পভাৰ্টি মানে দৰিদ্ৰতা এই লেসনটোত তোমালোকে যদি চোৱা দুটাই মেইন থিম সেইটো হৈছে পভাৰ্টি আৰু চাইল্ডহুড শিশু অৱস্থাৰ কথা কৈছে চাইল্ড লেবাৰৰ কথা কৈছে মানে চাইল্ডহুড লেবাৰ আৰু পভাৰ্টি আৰু দৰিদ্ৰতা এই দুটাই হৈছে ইয়াৰ মেইন থিম মনত ৰাখিবা কিহৰ ওপৰত কৈছে চাইল্ডহুড লেবাৰ আৰু পভাৰ্টি মানে দৰিদ্ৰতা ঠিক আছে তোমালোকক যদি মই থুলমূলকৈ কৈ লওঁ সামটাইমছ আই ফাইণ্ড আ ৰুপি ইন দ্য গাৰ্বেজ প্ৰথম এই যিটো ভাগ তাত তোমালোকক মই ভিডিঅ'টো এতিয়া দেখালোঁ চাহেব বুলি ক'লে ল'ৰাজন ওলাইছিলে যে চাহেব তেওঁৰ নামটো কি চাহেব ই আলম প্ৰকৃত নামটো হৈছে তেওঁ চাহেব ই আলমৰ অৰ্থ হৈছে লৰ্ড অফ দ্য ইউনিভাৰ্ছ গোটেই ইউনিভাৰ্ছৰ লৰ্ড ভগৱান তেওঁ ৰজা কিন্তু ইয়াত তেওঁৰ দৰিদ্ৰতাটো দেখুওৱা হৈছে কাহিনীটো আমি পঢ়ি যাওঁ লাইন বাই লাইন বুজি যাম ঠিক আছে চ' ইয়াত প্ৰথমতে দিছে ৱাই ডু ইউ ডু দিছ কুৱেশ্যন কৰিছে চোৱা ৱাই ডু ইউ ডু দিছ তুমি কিয় কৰিছা এনেকুৱা কিয় কৰিছা আই আস্ক চাহেব হুম আই এনকাউণ্টাৰ এভৰি মৰ্ণিং স্ক্ৰাউঞ্জিং ফৰ গ'ল্ড ইন দ্য গাৰ্বেজ ডাম্পছ অফ মাই নেইবাৰহুড মানে আমি জানো মানে ওচৰ চুবুৰীয়া মই চাহেবক সুধিলোঁ যেতিয়া মই চাহেবক লগ পাওঁ এনকাউণ্টাৰ মানে লগ পোৱা সদায় ৰাতিপুৱা মই চাহেবক লগ পাওঁ যেতিয়া মই ওলাই যাওঁ ৰাতিপুৱা তেতিয়া মই লগ পাওঁ মানে কোনে লগ পায় লেখকে লগ পায় এনিছ জাঙে লগ পায় মানে তেওঁ লগ পাই চাহেবক সুধিলে যে তুমি এইবিলাক কাম কিয় কৰা তেওঁ কি কৰি থাকে গাৰ্বেজ ডাম্পছ এইটো চোৱা দ্য গাৰ্বেজ ডাম্পছ মানে জাবৰবিলাক খুচৰি থাকে ডাম্পছ মানে জাবৰৰ দম গাৰ্বেজ মানে জাবৰ খুচৰি থাকে অফ মাই নেইবাৰহুড তেতিয়া চাহেবে ক'লে চাহেব লেফ্ট হিজ হোম লং এগো এতিয়া চাহেবৰ কথা কৈ লৈছে দেই চাহেব কোন হয় চাহেবে তেওঁৰ ঘৰটো বহুত দিনৰ আগতে তেওঁ অৰিজিনেল যিটো ঘৰ য'ত ঘৰ আছিলে তেওঁ তাৰ পৰা গুচি আহিলে লেফ্ট LEFT লেফ্ট লিভৰ পাছ লেফ্ট said amazed the green fields of Dhaka his home is not even a distant memory তেওঁৰ ঘৰটো আসলতে আছিলে ঢাকাত আৰু ঢাকাৰ একদম ফিল্ডৰ মাজত আছিলে amazed মানে মাজত আছিলে কিন্তু তাইৰ এতিয়া সেইটো কথা মনত নপৰে যে তেওঁ ক'ত আছিলে ঘৰটো ক'ত ঢাকা বুলি জানে কোনখিনিত সেইবিলাক তেওঁ নাজানে কাৰণ বহুত বছৰ আগতেই চাহেবে তেওঁৰ ঘৰটো ত্যাগ কৰিছে সেই ঠাইৰ পৰা গুচি আহিছে মানে There were many storms that swept away their fields and homes. Swept away. দেখিছানে এইটো এটা ফ্ৰেজটো তোমালোকে কাগজ কলম লৈ লোৱা বা বহি লৈ লোৱা তেতিয়া তোমালোকে লিখি যাব পাৰিবা ফ্ৰেজবিলাক কুৱেশ্যনবিলাক সেইবিলাক যিবিলাক ইম্পৰ্টেণ্ট কাৰণ ফ্ৰেজ তোমালোকক
মেক সেন্টেন্স আহিব এক্সামত বনাবৰ কাৰণে এতিয়া আহিলে swept away পাষ্টত swept away মানে উৰুৱাই লৈ যোৱা swept away ইয়াত কি কৈছে there are many storms মানে আমি ধুমুহা জানো বহুত ধুমুহা হৈছিল তাত আৰু ধুমুহাবিলাকে swept away পাষ্টত swept away উৰুৱাই লৈ গৈছিল কি লৈ গৈছিল তেওঁলোকৰ ফিল্ডত থকা ঘৰবিলাক হা খেতি বাতি সকলোবিলাক ধ্বংস কৰি পেলাইছিলে ধুমুহাই his mother tells him আৰু এই কথাটো মাকে তেওঁ কৈছে তেওঁৰ মনত নাই মানে সাহেবে এইটো কথা নাজানে মাকেহে কৈছে সাহেব বহুত সৰু থাকোতে এইটো ঘটনা ঘটিছিল মানে বহুত ডাঙৰ ডাঙৰ ধুমুহা আহিছিল আৰু যি swept away their fields and homes ঘৰ দুৱাৰবিলাক ভাঙি পেলাইছিল that's why they left looking for gold in the big city where he now lives আৰু সেই কাৰণে তেওঁলোকে গোল্ড মানে কি জীৱন নিৰ্বাহৰ কাৰণে গোল্ড সোণ বিচাৰি অহা কথা কোৱা নাই তেওঁলোকে উপাৰ্জনৰ পথ বিচাৰি তেওঁলোকে এই বিগ সিটি বিলাকলৈ গুচি আহিলে তাৰ পৰা উঠি গুচি আহিলে হেতু কথা কৈছে I have nothing else to do he mutters মানে তেওঁ কলে উচ্চাৰণ কৰি কলে looking away মানে ইফালে সিফালে তেওঁ চোৱা নাই যেতিয়া লেখকে ৰাতিপুৱা খুচকাই গৈ থাকোতে সদায় লগ পায় আৰু এদিন সুধিলে যে তুমি কিয় জাবৰবিলাক খুচৰি থাকা জাবৰবিলাক কিয় বিচাৰি থাকা তেতিয়া সাহেবৰ কথাটো আমাক কৈ লৈছে যে তেওঁ কোন তেওঁ বহুত বছৰ আগতে তেওঁ ঢাকাত আছিলে ঘৰ মানে ধুমুহাত সকলো ঘৰ দুৱাৰ ভাগি গ'ল কাৰণে মাকে তেওঁক ইয়ালৈ লৈ আহিলে ঠিক আছে যেতিয়া তেওঁ সুধিলে যে এইবিলাক কাম কিয় কৰা তেতিয়া সাহেবে উত্তৰ দিলে মোৰ একো কৰিবলগীয়া আৰু বেলেগ নাই মানে হি মাটাৰ্ছ তেওঁ ক'লে কিন্তু যেতিয়া তেওঁ উত্তৰটো দিলে তেওঁ তেতিয়া লেখকলৈ চাই থকা নাই লুকিং এৱে ইফালে সিফালে তেওঁ চাই আছে জাবৰবিলাক খুচৰি আছে go to school I say glibly realizing immediately how hollow the advice must sound glibly মানে ঘপককৈ মই ক'লো ঘপককৈ কৈ দিলোঁ go to school স্কুল কিয় নোযোৱা স্কুললৈ যোৱা আকৌ ৰিয়েলাইজিং ইমিডিয়েটলি কিন্তু কোৱাৰ পিছতহে মই ইমিডিয়েটলি ৰিয়েলাইজ কৰিছোঁ অহ মই এইটো কি কথা কৈ দিলোঁ মানে হাউ হলো মানে শূন্য অৰ্থ নাইকিয়া হলো মেন তোমালোকে চাইছে ন হলো মানে নাইকিয়া হৈ যোৱা নহয় মানে মই যিটো এডভাইচ দিলোঁ তেওঁক মই যিটো কথা ক'লোঁ তাৰ দেখোন একো মিনিঙেই নাই অৰ্থই নাই তাৰপিছত বুজি পাইছা অ'কে there is no school in my neighborhood when they build one I will go তাৰপৰা তেওঁ ক'লে যে আমাৰ নেইবাৰহুডত মানে আমাৰ ওচৰ চুবুৰীয়া ওচৰত আমাৰ ঘৰৰ ওচৰত কোনো এখনো স্কুলেই নাই যেতিয়া তেওঁলোকে এখন স্কুল বনাব তেতিয়া মই স্কুললৈ যাম if I started a school will you come I asked half joking মানে তেতিয়া লেখকে অলপ ধেমালিকৈ ক'লে ঠিক আছে মই বাৰু এখন স্কুল বনাম তেতিয়া তুমি আহিবানে পঢ়িবলৈ সেই স্কুলখনত পঢ়িবলৈ আহিবানে এনেধৰণে ক'লে তাৰপিছত yes he says smiling broadly যাম মই পঢ়িম মানে তেওঁৰ মুখত একদম ব্ৰডলি এটা স্মাইল হৈ গ'ল তেওঁ পঢ়িবলৈ বহুত ইচ্ছা আছে যাম বাইদেউ যাম ছাৰ কিয় নাযাম যাম বাইদেউ যাম পঢ়িমগৈ মানে এনেধৰণে কৈছে এনিজিং মহিলা হয় গতিকে যাম বাইদেউ এনেধৰণে কৈছে a few days later I see him running up to me তাৰপৰা মই আকৌ গৈ আছিলোঁ এনিজিং আকৌ খোজকাঢ়ি গৈ আছিলে তাৰপৰা দুদিনমানৰ পিছত তেওঁ আকৌ আহিলে মোৰ ফালে আগবাঢ়ি আহিলে আহি মেলি মোক সুধিলে ইজ ইয়ৰ স্কুল ৰেডি বাইদেউ আপোনাৰ স্কুলখন হ'লনে বাৰু আপোনাৰ স্কুলখন বনাই হ'লনে বাৰু মই পঢ়িব পাৰিমনে তেওঁ ইচ্ছাটো চোৱা প্ৰবল ইচ্ছা কিমান ইচ্ছা পঢ়িবলৈ তাৰপিছত আমাৰ লেখকে ক'লে ইট টেক্স লং টু বিল্ড এ স্কুল মানে এখন স্কুল বনাবলৈ বহুত সময় লাগে এনেধৰণে ক'লে আই চে এম্বাৰেছড তেতিয়া মোৰ বহুত বেয়া লাগিলে মনতে গিল্টি ফিল হ'ল এম্বাৰেছ মানে গিল্টি ফিল হ'ল লেখকৰ গিল্টি ফিল হ'ল বুলি কৈছে এট হেভিং মেড এ প্ৰমিছ ডেট ৱাজ নট মেণ্ট মানে এনেকুৱা এটা মই তেওঁক প্ৰমিছ কৰিলোঁ এনেকুৱা এটা তেওঁক মই প্ৰতিশ্ৰুতি দিলোঁ যিটো মই পালন কৰিবই নোৱাৰোঁ মানে নট মেণ্ট বাট প্ৰমিছেছ লাইক মাইন abound in every corner of his bleak world মানে শূন্য কলা ৱৰ্ল্ড আন্ধাৰ ব্লেক নহয় আকৌ ব্লিক সেইটো কলা বুজোৱা নাই হা আন্ধাৰ মানে যিটো যাৰ কোনো মিনিং নাই যিখনৰ যাৰ কোনো অৰ্থ নাইকিয়া ৱৰ্ল্ড এই ৱৰ্ল্ডখনত মানে ঠিক আছে এই ৱৰ্ল্ডখনত এনেকুৱা ধৰণৰ প্ৰমিছটো সকলোৱে কৰে বহুতেই কৰে এনেকুৱা এবাউণ্ড বুলি কৈছে চাৰিওফালে আছে মানুহবিলাকক মিছা প্ৰতিশ্ৰুতি যে দিয়ে ফলছ প্ৰমিছ কৰে ভুল প্ৰতিশ্ৰুতি দিয়ে মানে ঠগে চ' গোটেই চাৰিওফালে এনেকৈ ঘূৰি ফুৰিছে প্ৰথমতে মই গিল্টি ফিল কৰিছিলোঁ তাৰপৰা ভাবিলোঁ চবেইতো এনেকৈ প্ৰমিছ কৰেই মানুহক তাৰপিছত কৈছে আফটাৰ মন্থছ অফ নয়িং হিম তাৰপিছত লাহে লাহে তেওঁক বেছিকৈ মই জানিবলৈ ল'লোঁ আফটাৰ মন্থছ কেইবা মাহত তেওঁক লগ পালোঁ চাহেবক লগ পালে মানে আই আস্কড হিম হিজ নেম তাৰপিছতহে মই তেওঁক নামটো সুধিলোঁ তোমাৰ নামটো কি ভাইটি তোমাৰ নামটো কি মই নামটো সুধিলোঁ তেওঁ তেতিয়া নামটো ক'লে চাহেব ই আলম তেওঁৰ নামটো কি বুলি ক'লে চাহেব ই আলম মোৰ নামটো হৈছে চাহেব ই আলম হি এনাউন্সেছ তেওঁ ক'লে হি ডাজ নট ন' হোৱাট ইট মিনছ কিন্তু চাহেব ই আলমৰ অৰ্থটো কি চাহেবে নাজানে ইফ হি নিউ ইটছ মিনিং লৰ্ড অফ দ্য ইউনিভাৰ্ছ হি উড হেভ এ হাৰ্ড টাইম বিলিভিং ইট কিন্তু তাৰ অৰ্থটো কিমান ডাঙৰ চোৱা লৰ্ড অফ দ্য ইউনিভাৰ্ছ গোটেই ইউনিভাৰ্ছখনৰ ৰজা লৰ্ড ভগৱান যদি সেই অৰ্থটো তেওঁ জানিলেহেঁতেন তেতিয়া সিটো বিশ্বাস নকৰিলেহেঁতেন লৰ্ড অফ দ্য ইউনিভাৰ্ছ হৈ তেওঁ এতিয়া কি কৰি আছে তেওঁ জাবৰ খুচৰি আছে unaware of what his name represent he roams the street with his friends an army of barefoot boys who appear like
the morning birds and disappear at none মানে এই কথাটো নেজানে আৰু সাহেব অকলখৰীয়া নহয় সাহেবৰ লগত আৰু আছে এটা আৰ্মি দল মানে কি আৰু তেনেকুৱা সৰু সৰু ল'ৰা ছোৱালী আছে যিবিলাকে জাবৰ খুচৰি ঘূৰি ফুৰে ইয়াত কৈছে নহয় ঘূৰি ফুৰে মানে হি ৰুমছ মানে ঘূৰি ফুৰা ঠিক আছে ষ্ট্ৰীট মানে ৰাস্তাত ঘূৰি ফুৰে কাৰ লগত ফ্ৰেণ্ডবিলাকৰ লগত একেই সমনীয়াবিলাকৰ লগত ঘূৰি ফুৰে একেই তেওঁলোকৰ বস্তি এলেকাত থকা ল'ৰা ছোৱালীবিলাক খালী ভৰিয়া বেয়াৰফুট মানে খালী ভৰিয়ে ঘূৰি ফুৰে বয়জ ইয়াত গোটেইখিনি ল'ৰা আছে বেয়াৰফুট মানে খালী ভৰি মনত ৰাখিবা হু এপিয়াৰ্ছ লাইক দ্য মৰ্ণিং বাৰ্ডছ মানে এনেকুৱা ধৰণৰ হয় ৰাতিপুৱা যেতিয়া সূৰ্য ওলোৱাৰ লগে লগে যেতিয়া মানে চৰাই খুৰুঙৰ পৰা চৰাইবিলাক ওলাই আহে যে তোমালোকে দেখিছা নহয় বাহনি বা কাঠনিৰ মাজৰ পৰা গোটেই চৰাইবিলাক একদম চিঞৰি ওলাই আহে পাখি মাৰি সন্ধিয়া লগা হোৱাৰ লগে লগে আকৌ কেনেধৰণে তেওঁলোকে পজাত সোমাই গৈ তেনেধৰণে লাগিছে মানে মৰ্ণিং বাৰ্ডছ এণ্ড disappear at none over the months I have come to recognize each of them তাৰপিছত লাহে লাহে সাহেবক যেনেকৈ চিনি পালোঁ over the months মানে গোটেই এমাহ দুমাহ তিনি মাহৰ ভিতৰত মই মানে লাহে লাহে তাৰ লগৰবিলাককো চিনি পাবলৈ ল'লোঁ তেওঁৰ লগৰবিলাকক চিনি পালোঁ এনেধৰণে কৈছে why aren't you wearing chappals I asked one তোমালোকে চেণ্ডেল কিয় নিপিন্ধা chappals মানে চেণ্ডেল তোমালোকে কিয় চেণ্ডেল নিপিন্ধা সুধিছে I asked one লেখকে সুধিলে এজনক তেতিয়া কৈছে my mother did not bring them down from the shelf এজনে আকৌ কি বুলি ক'লে মানে মোৰ মায়ে মোৰ চেল্ফৰ পৰা চেণ্ডেলযোৰ মোক নমাই নিদিলে he answers simply উত্তৰ দি দিলে সেইকাৰণে মই নিপিন্ধো তাৰপিছত তাৰে লগৰ এজনে কৈছে পিকচাৰটো দি দিছে দেখিছানে এয়া লগৰ এজনে কৈছে even if she did he will throw them off যদিও দিলেহেঁতেন চেণ্ডেলযোৰ নমাই যদি মায়ে মোক দিলেহেঁতেন চেল্ফত তুলি থোৱা আছে যদি দিলেহেঁতেন তেতিয়াও সি দলিয়াই পেলাইহে দিলেহেঁতেন adds another who is wearing shoes that do not match যিটো লগৰ সমনীয়া এজনে ক'লে আৰু যিজনে এযোৰ জোতা পিন্ধি আছে যিযোৰ নিমিলে মানে এপাতৰ এপাত পিন্ধি আছে তেনেকৈ বুলি ক'ব লাগিব when I comment on it যেতিয়া মই ক'লোঁ he shuffles his feet and says nothing তেতিয়া ক'লে তুমি দুপাত জোতা পিন্ধি আছা যে তেতিয়া সি ভৰিটো চুচুৰালে shuffles মানে চুচুৰা আৰু একো কমেণ্ট নিদিলে shuffles মানে চুচুৰা ঠিক আছে তাৰপিছত I want shoes says a third boy who has never owned a pair all his life কিন্তু 3 নম্বৰজনে ক'লে মোক এযোৰ জোতা লাগিছিলে মই আজিলৈকে জীৱনত জোতা পিন্ধিয়ে পোৱা নাই a pair এযোৰ জোতা মই পিন্ধি পোৱা নাই pair মানে জোৰ Traveling across the country, I have seen children walking barefoot in cities on village roads. তাৰপৰা লেখকে আমাক কৈছে পঢ়ুৱাবিলাকক যে মই গোটেই দেশখন ঘূৰিছোঁ তেনেকুৱা ধৰণৰ বহুত ল'ৰা মই লগ পাইছোঁ তেনেকুৱা ধৰণে বস্তি এলেকাত মই গৈছোঁ যিবিলাকৰ এযোৰ জোতা নাই খালী ভৰিৰে তেওঁলোক ঘূৰি ফুৰে গাঁৱৰবিলাকত মই দেখিছোঁ চিটিজত দেখিছোঁ হয়নে চিটিজ মানে টাউনবিলাকত দেখিছোঁ চহৰবিলাকত দেখিছোঁ এইটো কৈছে ইট ইজ নট লেক অফ মানি বাট এ ট্ৰেডিশ্যন টু ষ্টে barefoot is one explanation যেতিয়া তেওঁলোকক আমি সুধো যে তোমালোকে কিয় খালী ভৰিয়ে থাকা কিয় জোতা নিপিন্ধা তেতিয়া তেওঁলোকে এইটো নকয় যে আমি দৰিদ্ৰ আমাৰ জোতা নাই তেওঁলোকৰ সেইটো এক্সপ্লেনেশ্যন নহয় তেওঁলোকে কয় এইটো এটা আমাৰ ট্ৰেডিশ্যন এইটো এটা আমাৰ পৰম্পৰা খালী ভৰিয়ে থকাটো সেইটো ওৱান এক্সপ্লেনেশ্যন আই ৱণ্ডাৰ মই মানে চিন্তা কৰোঁ মই ভাবোঁ ইফ দিছ ইজ অনলি এন এক্সকিউজ টু এক্সপ্লেইন এৱে এ পাৰ্পিচুৱেল ষ্টেট অফ পভাৰ্টি পাৰ্পিচুৱেল মানে নেভাৰ এণ্ডিং ষ্টেট অফ পভাৰ্টি পাৰ্পিচুৱেল ষ্টেট অফ পভাৰ্টি আচলতে তেওঁলোকে এইটো কি এটা এক্সকিউজহে দিয়ে জোতা পিন্ধিব নোৱাৰে দৰিদ্ৰ তেওঁলোক হয়নে নহয় এইটো এটা কেতিয়াও নেভাৰ এণ্ডিং প্ৰচেছ হয় দৰিদ্ৰটো এক্সিষ্ট কৰিবই গতিকে তাৰ এটা এক্সকিউজ হিচাপে মই ভাবোঁ ঠিক আছে আই ৰিমেম্বাৰ এ ষ্টৰী A man from Udupi once told me এজন মানুহে মোক এটা ষ্টৰী কৈছিলে সেই ষ্টৰীটো মোৰ মনত পৰে এজন মানুহে মোক কৈছিলে as a young boy he would go to school past an old temple okay where his father was a priest he would stop briefly at the temple and pray for a pair of shoes মানে কি হয় উডিপি এজন মানুহে মোক কৈছিলে যে এটা সৰু ল'ৰা য়ং বয় মানে এটা সৰু ল'ৰা স্কুললৈ যাওঁতে সদায় বাটত মানে এটা মন্দিৰ পাৰ হৈ যায় তাৰপিছত সেই মন্দিৰটোতে আকৌ তেওঁৰ দেউতাকে প্ৰিষ্ট হিচাপে কাম কৰে ৱাজ এ প্ৰিষ্ট হিজ ফাদাৰ ৱাজ এ প্ৰিষ্ট মানে পূজাৰী আছিলে প্ৰিষ্ট ঠিক আছে হি উড ষ্টপ ব্ৰিফলি তাৰ সেই মন্দিৰটোৰ ওচৰত তেওঁ অলপ সময়ৰ কাৰণে ল'ৰাজন ৰয় য়ং বয়জন ৰয় আৰু ভগৱানক প্ৰাৰ্থনা কৰে হে ভগৱান সদায় স্কুলত যাওঁতে প্ৰাৰ্থনা কৰি যায় হে ভগৱান মোক এযোৰ জোতা দি দিয়া হে ভগৱান মোক এযোৰ জোতা দি দিয়া এনেধৰণে কয় ঠিক আছে মই তোমালোকক দেখাইছোঁ ৰ'বা এয়া চোৱা এয়া দেখিছা খালী ভৰিয়ে কেনেধৰণে এইটো সুধিছে ন তোমাৰ নাম কি চাহেবী আলম ইয়াত কৈছে দেখিছা চাহেবী আলম মাই নেম ইজ চাহেবী আলম তাৰপিছত ইয়াত তোমালোকৰ গোটেই ৰেক পিকাৰ্ছবিলাক দেখাইছে চোৱা এইবিলাক বস্তি এলেকা ইয়াতে ল'ৰা ছোৱালীবিলাক এনেধৰণে ঘূৰি ফুৰে খালী ভৰিয়ে ঘূৰি ফুৰে ভৰিবিলাক তেওঁলোকৰ বেয়াৰ ফুট হয় কিন্তু চাহেবী আলমৰ অৰ্থটো কি লৰ্ড অফ দ্য ইউনিভাৰ্ছ এইটো হৈছে মিনিং দেখিলা তাৰপিছত এতিয়া মই তোমালোকক দেখুৱাইছোঁ এইখিনি ফাইলবোৰ এনেধৰণে থাকে বস্তি এলেকাত খালী ভৰি এইবিলাক দেখিছা খালী ভৰি এনেকৈ ঘূৰি ফুৰে বেয়াৰ ফুট মানে আৰু এইটো তেওঁলোকে এটা তেওঁলোকৰ ট্ৰেডিশ্যন বুলি ভাবে আচলতে ট্ৰেডিশ্যন বুলি তেওঁলোকে সেইটো এক্সকিউজ দিয়ে কিন্তু তেওঁলোকৰ এইটো এক্সকিউজটো কি পাৰ্পিচুৱেল মানে নেভাৰ এণ্ডিং দেয়াৰ প্ৰভাৰ্টি তেওঁলোকৰ প্ৰভাৰ্টিটো কেতিয়াও শেষ নহয় তাৰপিছত যিজন ল'ৰাৰ কথা ক'লোঁ যে এজন ল'ৰাই সদায় স্কুললৈ যাওঁতে এটা টেম্পল পাৰ হৈ যায় মন্দিৰত সদায় তেওঁ ৰৈ ভগৱানক প্ৰাৰ্থনা কৰে যে হে ভগৱান মোক এযোৰ জোতা দিবা আৰু সেই মন্দিৰতে তেওঁৰ দেউতাকে প্ৰিষ্ট হিচাপে কাম কৰিছিলে মানে পূজাৰী হিচাপে কাম কৰিছিলে ঠিক আছে অ'কে
30 years later আৰু 30 বছৰৰ পিছত I visited his town and temple আৰু সেই টাউনখনলৈ মই গ'লো সেই মন্দিৰটোলৈ মই গ'লো which was now drawn in an air of desolation মনত ৰাখিবা দেই in an air of desolation এই এক্সপ্ৰেছনটো মনত ৰাখিবা in an air of desolation মানে হৈছে ধূলিসাৎ হৈ যোৱা মানে ধূলিৰ লগত মিলি যোৱা বায়ুৰ লগত মিলি যোৱা মানে নাই এতিয়া কি নাই which was now drawn in an air of desolation মানে সেই টেম্পলটো নাই in the backyard পাছফালে backyard মানে পাছফালে where lived a new priest এতিয়া তাত এজন নতুন priest থাকে নতুন পূজাৰী থাকে there were red and white plastic chairs আৰু এতিয়া পৰিৱৰ্তন হ'ল এতিয়া কি আছে ওকে এতিয়া এটা পৰিৱৰ্তনটো কি এতিয়া তাত ৰঙা আৰু বগা প্লাষ্টিক চেয়াৰ পাই থোৱা আছে a young boy dressed in a gray uniform এটা লৰাই ইউনিফৰ্ম পিন্ধি আছে wearing socks and shoes মই তোমালোকক এইটো দেখাইছো ন চোৱা এয়া প্ৰথম তাৰ এজো জোতা নাছিলে 30 বছৰ আগতে যেটো লৰাক দেখি গৈছিলে সেই লৰাটোৰ জোতা নাছিলে তাৰ পিছত এতিয়া 30 বছৰ পিছত যেতিয়া লেখক গৈছে তেতিয়া দেখিছেগে যে এতিয়া আকৌ কি আছে তাত এয়া চোৱা ইউনিফৰ্ম পিন্ধি আছে ধুনিয়াকে প্ৰিষ্ট আছে আকৌ ৰঙা বগা তাত চকি পাই থোৱা আছে মানে বহুত পৰিৱৰ্তন হৈ গ'ল আৰু আগৰ মন্দিৰটো তাত কি হ'ল ইন এন এয়াৰ অফ ডিজলিউশন ধুলিসাৎ হৈ গ'ল মানে নতুনকৈ বনালে কিমান চেঞ্জেছ আহিলে এইবিলাক দেখাইছে এইটো arrive panting and threw his school bag on folding bed এতিয়া হে লৰাজন আহিছে কোপৰা আহিছে স্কুলৰ পৰা আহি মেলি বেগটো দলিয়াই দিছে ভাগৰে জুগৰে আহিছে পেন্টিং মানে ভাগৰে জুগৰে আহি মেলি পেন্টিং মানে ভাগৰে জুগৰে আহি থ্ৰু মানে পাছ থ্ৰু দলিয়াই দিছিল স্কুল বেগটো দলিয়াই দিছিল ফল্ডিং বেডখনত দলিয়াই দিছিল লুকিং এট দ্য বয় লৰাটোলৈ চাই আই ৰিমেম্বাৰ তেতিয়া মই মনত পেলাইছিলো কথাটো যে দ্য পেয়াৰ another boy had made to the goddesses when he had finally got a pair of shoes যেতিয়া সেই লৰাজনে সদায় প্ৰাৰ্থনা কৰে বুলি যে কৈছো 30 বছৰ আগতে যেতিয়া লৰাজনৰ ওচৰত এজো জোতাও নাছিলে সেই লৰাজনে ভগৱানৰ ওচৰত কি কৰে প্ৰাৰ্থনা কৰে সদায় প্ৰাৰ্থনা কৰি কয় যে হে ভগৱান মোক এজো জোতা আনি দিয়া মোক এজো জোতা দিয়া তাৰ পিছত যেতিয়া সেই লৰাজনে এজো জোতা পালে সেই লৰাজনে জোতাজো পোৱাৰ পিছত আকৌ ভগৱানৰ ওচৰত তেওঁ প্ৰাৰ্থনা কৰিছিল যে হে ভগৱান মই যিটো জোতা পালো সেই জোতাজো আৰু মোক কেতিয়াও হেৰাবলৈ নিদিবা মানে কেতিয়াও নেহেৰুৱা এনে ধৰণে প্ৰাৰ্থনা কৰিছিল কেনে ধৰণে কৈছিল এটো চোৱা let me never lose them এয়া চোৱা প্ৰাৰ্থনা কৰিছে দেখিছা লৰাজনে let me never lose them হে ভগৱান এই যিটো জোতা পালো মোক যেন কেতিয়াও এই জোতাজো হেৰুৱাই নিদিবা মোৰ পৰা the goddess has granted his prayer maybe এতিয়া তেওঁ কি কৈছে লেখকে কৈছে যে ভগৱানে maybe তেওঁৰ প্ৰেয়াৰটো মানে তেওঁৰ প্ৰাৰ্থনাটো গ্ৰান্ট কৰি দিলে young boy is like the son of the priest now wore shoes wear past wore এতিয়া কি young boys বিলাকে মানে যি সকল পূজাৰীৰ পিতেক সন বুলি কৈছে হেবিলাকে এতিয়া জোতা পিন্ধিব পৰা হৈ গল মানে ইমপ্ৰুভ হৈছে এটো কৈছে but many others like the rag pickers in my neighborhood remain shoeless rag pickers মানে এইবিলাক জাবৰ বিলাক যে খুচৰি ফুৰে বুজলি ফুৰে এয়া দেখিছা না rag pickers ৰ সন বিলাকো একেই সৰু লাছ বিলাকো এনে ধৰণে জাবৰ খুচৰি ফুৰে দেখিছা ভিডিওটো কিন্তু এতিয়া আমাৰ নেবাৰহুড মানে মোৰ ওচৰ গাঁও বিলাকত বা ওচৰ ঠাই বিলাকতো এতিয়াও বহুত মানুহ আছে যিবিলাক ল'ৰা ছোৱালী আছে যিবিলাকে ৰিমেইন shoeless যিবিলাকৰ জোতা নাই এনে ধৰণে কৈছে তাৰপিছত কৈছে my acquaintance with the barefoot rag pickers leads me to Simapuri তাৰপিছত লাহে লাহে এই barefoot মানে খালি ভৰিয়ে থকা rag pickers বিলাকৰ কথা যেতিয়া মই বেছি জানিবলৈ ৰিসাৰ্চ কৰিছিলো তেতিয়া মই কোট পালোগে leads me to Simapuri মই গৈ Simapuri পালোগৈ a place on the periphery of Delhi yet miles away from me মানে দিল্লীৰ একেবাৰে ওচৰতে periphery মানে দিল্লীৰ ওচৰতে তাৰ পৰা 1 মাইল yet miles গৈ আমি কোট পামগে Simapuri পামগে ইয়া দেখিছা এইবিলাক ভিডিওত a place on the periphery to kolu a place on the periphery of Delhi yet miles away from it tarpisot metaphorically bujaise metaphor moi tumalok koisilu last class so metaphorically mane dhorila a miles away from Delhi those who live here jiblak manu yat thake are squatters who came from Bangladesh back in 1971 moi tumalok koisu no je etia jeneke saheb ha Bangladeshor pra ha teneke yat Simapuri ji hokol manu thake e Simapuri thoka manu bilaku kor hoy Bangladeshor pra ha manu hoy 1971 ot tarpisot Sahab's family is among them. Sorry. আৰু সাহেবৰ পৰিয়ালটো ইয়াৰ মাজত মানে বাংলাদেশৰ পৰা বহুত পৰিয়াল আছে ইয়াত গতিকে সাহেবৰ পৰিয়ালটো ইয়াৰে এটা Simapuri was then wilderness okay wilder মানে কি wild মানে জন্তু বিলাকে জংগলত থাকে তেওঁলোকে একো মেনাৰ নেজানে থকা হয়নে নহয় তেওঁলোকে ডিসিপ্লিন হৈ থাকিব নাজানে গতিকে Simapuri যদি তোমালকে চোৱা ইয়াত কি হয় মানুহ বিলাক খেলি মেলিকে বস্তি এলেকা লেতেৰা তেনে থাকে আৰু ঠিক আছে It still is, but it is no longer empty মানে খালি empty নহয় কিন্তু ঠিক আছে
in structures of mud ইয়াত কি আছে বোকা আছে mud মানে বোকা with roofs of tin and tarpaulin মানে টিউপাল আমি অসমীয়া টিউপাল বুলি কওঁ টিউপাল তোমালোকে হেৰি বস্তি এলেকাবিলাকত দেখিছা নহয় কেনেকৈ টিউপাল দি মেলি বা খেৰ তাৰপিছত এনেকৈ পলিথিন এনেধৰণে এইবিলাক দি মেলি তেওঁলোকে ঘৰবিলাক জাষ্ট সোমাই থাকিব পৰাকৈ বনাই থয় তেনেধৰণে আৰু বোকা এৰিয়াবিলাকতে থাকে ফেক্টৰীৰ জাবৰবিলাক য'ত পেলাই থোৱা হয় সেই এৰিয়াবিলাকতে তেওঁলোক গৈ থাকেগৈ হয় নহয় এইটো কথা কৈছে ডিভইড অফ চিৱেজ মানে ড্ৰেইনেজ এইবিলাক নাই জাবৰ জোঁথৰ পেলাবৰ কাৰণে কোনো ধৰণৰ ড্ৰেইনেজ নাই অ'কে অৰ ৰানিং ৱাটাৰ লিভ 10,000 ৰেক পিকাৰ্ছ ইয়াত কিমান থাকে 10,000 ৰেক পিকাৰ্ছ থাকে এনেকৈ খুচৰি ফুৰা জাবৰ জোঁথৰ বুটলি ফুৰা লোক মানে যিবিলাক they have lived here for more than 30 years without an identity without permits but with ration cards that get their names on voters list and enable them to buy grain so তেওঁলোক ইয়াত 30 বছৰতকৈ বেছি আছে ঠিক আছে তেওঁলোকৰ কোনো আইডেন্টিটি নাই তেওঁলোকৰ কোনো আইডেন্টিটি কাৰ্ড নাই ঠিক আছে কিন্তু তেওঁলোকৰ ৰেচন কাৰ্ডটো আছে যাৰ ফলত তেওঁলোকৰ নামটো ভোটাৰ লিষ্টত আছে এইটো কি ইয়াত তোমালোকে এটা আইডিয়া কৰিব পাৰা মানে ইয়াত পলিটিকেল পাৱাৰটো আছে পলিটিকেল ইয়াত ইনফ্লুৱেঞ্চটো আছে চোৱা তেওঁলোকৰ ৰেচন কাৰ্ড আছে ডেট মিনছ তেওঁলোকৰ ভোটাৰ লিষ্টৰ নাম আছে মানে ভোট দিবৰ কাৰণে মানুহবিলাক অনা হয় মানে নহয় তেওঁলোকে বেছি ভোট পাবৰ কাৰণে চ' মানুহবিলাকৰ কাৰণে তেওঁলোকৰ আইডেন্টিটি নাই বেলেগ চ' ৰেচন কাৰ্ডৰ পৰা তেওঁলোকে গ্ৰীণ পায় মানে চলি থাকিবৰ কাৰণে ঠিক আছে তেওঁলোকৰ পেটটো পুৰাবৰ কাৰণে তেওঁলোকে হৈ যায় আৰু ঠিক আছে তেনেধৰণে য'তে ত'তে থাকি আৰু বোকাই মাটিয়ে বস্তি এলেকাত থাকি তেওঁলোকে জীৱনবিলাক কটায় ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ ছাৰ্ভাইভেল দেন এন আইডেণ্টিটি ঠিক আছে এতিয়া জীৱন নিৰ্বাহ কৰিবৰ কাৰণে ফাৰ্ষ্ট ৰিকুৱাৰমেণ্টটো কি ফাৰ্ষ্ট ৰিকুৱাৰমেণ্টটো হৈছে ফুড প্ৰথমতে আমাৰ পেটটো পূৰ হ'ব লাগিব হয় নে নহয় পেট আমাৰ পূজা হ'ব লাগিব তাৰপিছতহে বাকীখিনি কথা গতিকে ফুড ইজ মোৰ ইম্পৰ্টেণ্ট বুলি কৈছে ফৰ ছাৰ্ভাইভেল দেন এন আইডেণ্টিটি নহ'লেও হ'ব ঠিক আছে আমাৰ যেতিয়া ফাৰ্ষ্ট নিড মেছলোৰ নিড খামো তোমালোকে ইন ফিউচাৰ পঢ়িলে পাবা ফাৰ্ষ্ট নিডটো হৈছে আমাৰ বায়'লজিকেল নিড য'ত আমাৰ ফুডটো আহি যায় ঠিক আছে সেই ফুডটো সম্পূৰ্ণ হ'লেহে পেটত ভোক থাকিলেতো আমি পঢ়িব নোৱাৰিম প্ৰচণ্ড ভোক লৈ তোমালোকক খুব ভোক লাগিছে সেইদিনাখন তোমালোকে ক্লাছত জানো তোমালোকে কনচেনট্ৰেট কৰিব পাৰিবা নোৱাৰিবা গতিকে ফুডটো আমাক প্ৰথম আইডেণ্টিটি সেইটো আমাৰ লাগিবই গতিকে ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ ছাৰ্ভাইভেল জীয়াই থাকিবৰ কাৰণে দেন আইডেণ্টিটি ইফ at the end of the day we can feed our families and go to bed without an aching stomach মানে বিষ একনি মানে কি বিষ stomach মানে পেট we would rather live here than in the fields that gave us no grain মানে কৈছে যে যেতিয়া সোধা হয় মানে তেওঁলোকক যে তোমালোকে ইয়াত কিয় থাকা ইমান লেতেৰাকৈ ইমান বোকাৰ মাজত চিৱেজ নাই ড্ৰেইনেজ নাই কেনেকৈ থাকা তেওঁ কৈছে যে আমি এটলিষ্ট দিনটোৰ মূৰত এসাঁজ খাবলৈ পাওঁ এসাঁজ খাই পেটটো পুৰাই মেলি শুবলৈ পাওঁ ঠিক আছে গতিকে আমি ইয়াত থাকিবলৈ আমি ভাল পাইছোঁ সেইকাৰণে কাৰণ এখন ফিল্ড ঠিক আছে ঢাকাত তেওঁলোকে আছিলে এখন ফিল্ডৰ মাজত ধুনীয়াকৈ আছিলে ঠিক আছে যদি আমি তাত ভালকৈ খাবলৈই নাপাওঁ তেতিয়া আমাৰ থাকি কি লাভ আমাৰ আইডেণ্টিটি থাকিলেও আমাৰ যদি পেটটোৱে পূৰ্ণ হয় তেতিয়া আমাৰ আইডেণ্টিটি থাকিও লাভ নাই মানে এনেধৰণে কয় বা কনফিউজন আছে তোমালোকে ইয়াৰ মাজতে সুধি যাবা অ'কে যিসকলে চাই আছা Say a group of women in tattered saris when I asked them why they left their beautiful land of green fields and rivers মানে এই কথা মই যে ক'লোঁ এতিয়া কথাকেইটা যে আমি যিহেতু এসাঁজ খাবলৈ পাইছোঁ ইয়াত সেইকাৰণে আমি ইয়ালৈ গুচি আহিলোঁ মানে এ গ্ৰুপ অফ ওমেন অলপমান মহিলা সুধিলে লেখকে সুধিলে আৰু লেখকে কাৰণ ৰিচাৰ্চ কৰি ফুৰিছে সুধিলে তেতিয়া ক'লে যে যিসকল মহিলাই উত্তৰ দিছে তেওঁলোকেও টেটাৰ্ড মানে হৈছে ফাটি চিটি থকা চাৰিজ ফটা চটা শাৰীবিলাক পুৰণা শাৰীবিলাক পিন্ধি আছে তেওঁলোকে এই কথাটো ক'লে যে তোমালোকে ইমান ধুনীয়া বিউটিফুল গ্ৰীণ লেণ্ড আছিলে ঢাকাত ফিল্ড আছিলে ৰিভাৰ আছিলে এইবিলাক চব এৰি থৈ তোমালোকে কিয় গুচি আহিলা তেতিয়া তেওঁলোকে এই ধৰণে ক'লে মই যিধৰণে ক'লোঁ ৱেন এভাৰ দে ফাইন ফুড দে পিচ দেয়াৰ টেন্টছ ডেট বিকাম ট্ৰানজিট হোম ট্ৰানজিট মানে ক্ষণস্থায়ী য'তেই তেওঁলোকে খাদ্য পায় ততেই তেওঁলোকে কি কৰে হেৰি টেণ্ট লগাই দিয়ে মানে ঠিক আছে টেণ্ট লগাই দিয়ে টিউপাল দি মেলি পলিথিনেৰে এনেধৰণে টেণ্ট লগাই দিয়ে ঘৰ বনাই দিয়ে মানে ট্ৰানজিট হোম ক্ষণস্থায়ী য'ত এইকেইদিন ইয়াত থাকিবলৈ পালে ইয়াতে এইটো বস্তুটো থাকিলে আকৌ তেওঁলোকে চিফ্ট হ'ল তেনেকৈ চিলড্ৰেন গ্ৰ' আপ ইন দেম আৰু লাহে লাহে ল'ৰা ছোৱালীবিলাকো তেনেকৈয়ে ডাঙৰ হয় তেওঁলোকৰ লগত বিকামিং পাৰ্টনাৰ্ছ ইন ছাৰ্ভাইভেল আৰু মাক বাপেকে যিটো কাম কৰে সেই পথটোকে লয় তেওঁলোকে যদি জাবৰ জোঁথৰ খুচৰি বা সেইবিলাক বিকে সেইবিলাক তেনেধৰণে কৰে তেওঁলোকেও সেইবিলাক কৰিবলৈ লয় মানে ছাৰ্ভাইভেল ইন চিমাপুৰী মিনছ ৰেক পিকিং এতিয়া ইয়াত কৈছে যে চিমাপুৰী নামৰ এই ঠাইডোখৰত যি ক'ত আছে পেৰিফেৰি অফ মানে দিল্লীৰ পৰা এই মাইল এৱে বুলি কৈছে তাৰপিছত সেই জেগাটুকাত মানে তেওঁলোকৰ ছাৰ্ভাইভেল মানে জীৱন নিৰ্বাহৰ অৰ্থটোৱে হৈছে ৰেক পিকিং মানে এই জাবৰ জোঁথৰবিলাক উঠোৱা ৰেক পিকিং কৰা থ্ৰু দ্য ইয়াৰ্ছ গোটেই বছৰ ধৰি মেলি ইট হেজ একুৱাৰ্ড দ্য প্ৰপ'ৰ্শ্যন অফ আ ফাইন আৰ্ট মানে লাহে লাহে কি হ'ল এইটো তেওঁলোকৰ এটা জীৱন নিৰ্বাহৰ এটা আৰ্ট হৈ গ'ল এটা প্ৰণালী হৈ গ'ল গাৰ্বেজ টু ডেম ইজ গ'ল্ড আৰু জাবৰবিলাক হৈছে এইটো চাবা দেই বহুত ইম্পৰ্টেণ্ট গাৰ্বেজ টু ডেম ইজ গ'ল্ড তেওঁলোকৰ কাৰণে জাবৰবিলাক হৈছে সোণ বুলি কৈছে কিয়
It is their daily bread, a roof over their heads, and even it is a leaking roof. But for a child, it is even more. So, এই সীমাপুৰীৰ মানুহবিলাকৰ কাৰণে গাৰ্বেজটো হৈছে গোল্ড সোণ কেলে এই গাৰ্বেজবিলাকৰ পৰাই তেওঁলোকে কি কৰে দিন হাজিৰা তেওঁলোকে কৰি মেলি মানে কি দৈনিক উপাৰ্জন কৰিব পাৰে এসাঁজ খাব পাৰে গোটাব পাৰে হয়নে নহয় তেওঁলোকৰ এটলিষ্ট টিঅপাৰলিনে হওক বা পলিথিনে হওক এখন এটা ৰুফ আছে মূৰৰ ওপৰত মানে এখন ছাদ আছে ঠিক আছে কাৰ ফলত হৈছে এইবিলাক গাৰ্বেজৰ ফলতে হৈছে আৰু চিলড্ৰেনবিলাকৰ কাৰণে আকৌ এইটো এটা বেলেগ মিনিং তেওঁলোকৰ কাৰণে গাৰ্বেজৰ মিনিংটো অকল গোল্ডেই নহয় বাট ফৰ চাইল্ড ইট ইজ ইভেন মোৰ ইয়াৰ মিনিংটো কি তেওঁলোকৰ কাৰণে এইটো হৈছে এটা এডভেঞ্চাৰাছ মানে এটা ট্ৰেজাৰ হাণ্টৰ নিচিনা এটা কথা মানে ট্ৰেজাৰ হাণ্ট তেওঁলোকে যাব খুচৰিব তাতে টকা এটা বিচাৰি পাব কিবা এটা বিচাৰি পাব ইম্পৰ্টেণ্ট বস্তু জোতা এযোৰ পাব ঠিক আছে তেনেকুৱা ধৰণৰ কথা চ' ইয়াত কৈছে আই চামটাইমছ ফাইণ্ড এ ৰুপি ইভেন এ 10 rupee নোট চাহেব ছেইজ হিজ আইজ লাইট এন আপ তেতিয়া চাহেবে কৈছে কি বুলি কৈছে মই নহয় কেতিয়াবা এটকা এটা বিচাৰি পাওঁ মানে ইয়াত তেতিয়া তাৰ চকু একদম ব্ৰাইট হৈ গৈছে মই পাওঁ মানে হি ইজ ভেৰি হেপী সেইটোক লৈ তেওঁ বেছি ভেৰি হেপী মানে আই চামটাইমছ ফাইণ্ড এ ৰুপি ইভেন এ 10 rupee কেতিয়াবা 10 টকাও পাওঁ এনেধৰণে কৈছে When you can find a silver coin in a heap of garbage, heap of মানে dome, heap of garbage এটো চাবা দেই dome জাবৰ দমত তুমি যেতিয়া এটা সিলভাৰ কইন বিচাৰি পাবা এটা সিলভাৰ কইন জিগলি কি আছে বা বিচাৰি পালা তুমি কাবৰ গুটেই দমখিনি খুচৰি জাবৰ দমখিনি খুচৰি it don't stop scrounging for there is hope of finding more তেতিয়া তুমি এটা পোৱালে গলে আৰু পাম নেকি তেতিয়া তুমি ৰৈ নিদিয়া আৰু তুমি খুচৰিবা আৰু চাবা যে আৰু কিজনি পাও হয়নে নহয় So, it seems that for children, garbage has a meaning different from what it means to their parents. গতিকে এইটো কথা আমি গম পালোঁ যে পেৰেণ্টছৰ মতে এইটো মিনছ অফ ছাৰ্ভাইভেল হয় নহয় কিন্তু চিলড্ৰেনৰ কাৰণে পেৰেণ্টছৰ কাৰণে এইটো গ'ল্ড কিন্তু চিলড্ৰেনৰ কাৰণে এইটো কি চিলড্ৰেনৰ কাৰণে এটা মোৰ এডভেঞ্চাৰাছ কাম মানে ট্ৰেজাৰ হাণ্টৰ নিচিনা কাম গতিকে এইটো কথা ইয়াত কৈছে ফৰ দ্য চিলড্ৰেন ইট ইজ wrapped in wonder ফৰ দ্য এল্ডাৰ্ছ ইট ইজ আ মিনছ অফ ছাৰ্ভাইভেল খিনিলৈকে তোমালোকে বুজি পাইছা নিশ্চয় One winter morning, I see Sahib standing by the fence gate of the neighborhood club, watching two young men dressed in white playing tennis. তাৰপিছত এদিনাখন মানে মই দেখিলোঁ যে চাহেবে ৰৈ আছে এনেধৰণে দেখিছানে এইখন ভিডিঅ'টোত এনেধৰণে চাই আছে ফেঞ্চিঙৰ পৰা গেটখনেদি চাই আছে কাক চাই আছে দুজন মানুহক চাই আছে ওচৰতে যিটো ক্লাব আছে মানে সেই ক্লাবটোৰ গেটখনৰ ৰৈ আছে নেইবাৰহুড ওচৰতে ক্লাব আছে ক্লাবৰ ভিতৰত মানুহে কি খেলে মানুহবিলাকে বিভিন্ন ধৰণৰ খেল খেলে তাৰ ভিতৰত টেনিছটো এটা টেনিছ খেলি আছে ক্লাবত টেনিছ খেলি আছে আৰু তেওঁ ফেঞ্চিং গেটখনেদি এইখিনি দেখিছে না ভিডিঅ'ত দেখিছা দুজন মানুহ ধুনীয়াকৈ পিন্ধি আছে একদম চুট টাইট কৰি মেলি পিন্ধি আছে টুপি জোতা মানুহ দুজনক চাই আছে কোনে চাই আছে চাহেবে চাই আছে গেটেদি এনেকৈ চাই আছে ফেঞ্চিং গেট মাৰি থোৱা আছে আৰু গেটখন তেওঁ চাই আছে তাৰপিছত প্লেইং টেনিছ তাৰপৰা তেওঁ কৈছে মই এইটো ৰখাই লৈছোঁ প'জ 1 minute তাৰপিছত তেওঁ কৈছে I like the game he hums content to watch it standing behind the fence hey fencing মানে য'ত গেটখন মাৰি থৈছে গেট ফেঞ্চিং দিয়া আছে চ' তাৰ ওপৰেদি তেওঁ এনেকৈ চাই আছে আৰু চকুত উলিয়াই চ' তাত কৈছে যে মই এইটো চাই থাকি বৰ ভাল লাগিছে হি হামছ কৰা মানে মনৰ ভিতৰতে কৈছে আমি হামিং কৰা বুলি নকওঁ আই গ' ইনচাইড ৱেন ন' ওৱান ইজ এৰাউণ্ড নিজৰ মাজতে পাতি আছে মানে আৰু যেতিয়া কোনো নাথাকে মই ভিতৰলৈ যাম আৰু মই চামগৈ হি এডমিটছ মনতে কৈ আছে নিজকে নিজে কৈ আছে মানে মই যাম কোনো যেতিয়া নাথাকে মই গৈ মেলি চামগৈ আৰু সেনেকৈ কৈ আছে দ্য গেট কিপাৰ লেটছ মি ইউজ দ্য চুইং তেতিয়া কৈছে যিজন মানে ৰখীয়া আছে গেট কিপাৰ যিজনে ৰৈ থাকে তেওঁ মেবি মোক এইডাল ব্যৱহাৰ কৰিবলৈ দিব চুইংডাল ব্যৱহাৰ কৰিবলৈ মেবি দিব চাগে এনেধৰণে ভাবি আছে আৰু চুবলৈ দিব চাগে এনেধৰণে ভাবি আছে মই চুবগৈ লাগিব মানুহবিলাক যোৱাৰ পিছত মই চুমগৈ আৰু মানে নিজৰ মাজত এনেকৈ পাতি আছে Sahib too is wearing tennis shoes that look strange over his discolored shirt and shorts. আৰু চাহেবে কি পিন্ধি আছে টেনিছ শ্বু তেওঁ পিন্ধি আছে কিন্তু এই টেনিছ শ্বুজো মানে জোতাযোৰ ষ্ট্ৰেইনছ আচৰিত দেখা গৈছে অভাৰ হিজ ডিছকালাৰ্ড চাৰ্ট এণ্ড শ্বৰ্টছ যিটো তেওঁ পেণ্ট পিন্ধি আছে আৰু যিটো চাৰ্ট পিন্ধি আছে ডিছকালাৰ্ড হয় কাৰণে এইটো বহুত বেলেগ দেখা গৈছে someone gave them to me he says in the manner of an explanation যেতিয়া কোনোবাই সোধে তেতিয়া ক'লে মোক কোনোবা এজনে মোক দিছিলে এইযোৰ মানে the fact that they are discarded shoes of some rich boy মানে আচল সত্যটো হ'ল যে এইযোৰ মানে আগত ইউজ কৰা ইউজলেছ আৰু ৰিচ ধনী ঘৰৰ ল'ৰাই এইটো নিপিন্ধা পুৰণা এযোৰ জোতা who perhaps refused to wear them because of a hole in one of them মানে ফুটা হৈ গ'ল এযোৰত ফুটা হৈ গ'ল কাৰণে নিপিন্ধো বুলি ক'লে আৰু পেলাই দিলে তেওঁক দি দিলে মানে does not bother him তেওঁৰ কাৰণে সেইটো প্ৰব্লেম নাই ফুটা এটা আছে সেইটো প্ৰব্লেম নাই কাৰণ এযোৰ টেনিছ শ্বুজে তেওঁ পিন্ধিবলৈ পাইছে সেইটোৱে বহুত ডাঙৰ কথা মানে চাহেবৰ কাৰণে for one has walked barefoot even shoes with a hole is a dream come true মানে যাৰ এযোৰ জোতা নাই যি খালী ভৰিয়ে থাকিবলগীয়া হয় তাৰ কাৰণে এযোৰ জোতা লাগিলে তাত এটা ফুটাই থাকক সেইটো এটা তাৰ সপোন পূৰণ হোৱাৰ নিচিনা এটা কথা বুলি কৈছে but the game he is watching so intently is out of his reach কিন্তু জোতাযোৰ বাৰু পালে ফুটাই হওক লাগিলে মুটাই হওক তেওঁ জোতাযোৰ পালে কিন্তু যিটো গেম তেওঁ চাই আছে টেনিছ সেইটোতো তেওঁ কেতিয়াও মানে
সীমাৰ বাহিৰত তেওঁ কেতিয়াও খেলিব নোৱাৰে সেইটো কথা কৈছে আউট অফ হিজ ৰিচ এনেধৰণে কৈছে ইমাজিন কৰি লোৱা এইটো যেনিবা চাহেব চ' তোমালোকে ভাবি চোৱাচোন তোমালোকে জীৱনত কেতিয়াবা বহুত এক্সকিউজেছ দিয়া যে আমি নপঢ়োঁ আমাৰ এইটো নাই আমাৰ সেইটো নাই আমাৰ এইবিলাক বস্তু নাই তাৰ মনত তোমালোকে নিজকে এওঁলোকৰ লগত এবাৰ কম্পেয়াৰ কৰি চোৱাচোন পঢ়াটোতো দূৰৰে কথা তেওঁলোকে এসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া হয় তাৰ মনত আমি কিমান লাকি তাৰ মনত আমি কিমান সুখী তোমালোকে এবাৰ চিন্তা কৰি চোৱা ঠিক আছে গতিকে তোমালোকে এইটো চিন্তা কৰা যে মই মোৰ এইটো বস্তু নাই আমুকে এইটো লৈ ফুৰিছে সেইটো হৈছে কিয় তোমালোকে কম্পেয়াৰ কৰিছা তোমালোকৰ তলত যিখিনি আছে সেইখিনিতো পঢ়াৰ কথা চিন্তা কৰিবলৈও সময় নাই ঠিক আছে এখন স্কুল খুলিব বুলি আশাত তেওঁ আশা কৰি আছে লেখকে কলত এটা ভুল মিছা প্ৰতিশ্ৰুতিৰে তেওঁ সুখী হৈছে হয়নে নহয় চ' কিমান এটা মানে মেছেজ থকা কথা তোমালোকে এইটো চিন্তা কৰা আৰু সেইমতে যিখিনি তোমালোকৰ ওচৰত আছে সেইখিনি লৈয়ে তোমালোক আগবাঢ়া সেইখিনি লৈয়ে তোমালোক ছেটিছফাই হোৱা আৰু সেইখিনি লৈয়ে তোমালোকে হাৰ্ড ৱৰ্ক কৰা টু এচিভ বেটাৰ গ'ল ৰাইট দিছ মৰ্নিং চাহেব ইজ অন হিজ ৱে টু দ্য মিল্ক বুথ ইন হিজ হেণ্ড ইজ এ ষ্টীল কেনিষ্টাৰ এতিয়া আজি ৰাতিপুৱা তেওঁ ক'লে গৈছে মিল্ক বুথ য'ত গাখীৰ দিয়ে মিল্ক বুথ ঠিক আছে আৰু তাৰ হাতত আছে এটা ষ্টীল কেনিষ্টাৰ ষ্টীলৰ এটা পাত্ৰ আছে জাৰৰ নিচিনা দীঘল I now work in a tea stall down the road. এই ৰাস্তাটোৰ কাষতে মানে যে আছে যে এই টি ষ্টলখন দেখিছা দোকানখন সেই দোকানখনত মই কাম কৰোঁ আজিকালি হি চেইজ পইণ্টিং ইন দ্য ডিষ্টেঞ্চ সেইফালে এনেকৈ দেখুৱাই দিছে মানে দোকানখনতে মই আজিকালি কাম কৰোঁ চাহৰ দোকানখন এখন চাহৰ দোকান আই এম পেইড 800 rupees and all my meals আৰু মোক কিমান দিয়ে মোক 800 rupees দিয়ে আৰু মোক খাবলৈও দিয়ে এনেধৰণে কৈছে ডাজ ই লাইক দ্য জব কিন্তু সি বাৰু সেই কামটো কৰি ভাল পায়নে সুধিছে কবিয়ে লেখকে সুধিছে আই আক্স মই সুধিলোঁ তুমি কামটো কৰি ভাল পাইছানে হিজ ফেচ আই চি হেজ লষ্ট দ্য কেয়াৰফুল লুক কিন্তু তেতিয়া মই দেখিলোঁ তাৰ মুখখন যে তাৰ মুখখনে সেই বিন্দাছ যিটো লাইফ তাৰ আগতে ঘূৰি ফুৰিছিলে ৰেক পিকিং কৰি মেলি ইফালে সিফালে ঘূৰি ফুৰিছিলে বিন্দাছ ফুৰি ইফাল পৰা সিফালে গুচি গৈছিলে ফূৰ্তিত আছিলে সেই কেয়াৰফুল লুকটো তাৰ মুখত আৰু নাই সি হেৰুৱালে মানে কেলে সেইটো কি মেছেজ দিছে আমাক চাইল্ড হেৰাছমেণ্টৰ কথা কৈছে চাইল্ড লেবাৰ কৰে যে কিছুমানে চাইল্ড লেবাৰ কৰি কি কৰে তেওঁলোকৰ ওপৰত বহুত মানে শোষণ কৰে ঠিক আছে চ' আই চি হেজ লষ্ট দ্য কেয়াৰফুল লুক দ্য ষ্টীল কেনিষ্টাৰ চিমছ হেভিয়াৰ দেন দ্য প্লাষ্টিক বেগ হি উড কেৰি ছ' লাইটলি অভাৰ হিজ শ্ব'ল্ডাৰ এতিয়া যিটো ষ্টীল কেনিষ্টাৰ তেওঁ গাখীৰৰ যিটো দীঘল জাৰ তেওঁ লৈ যাবলগীয়া হয় মিল্ক বুটৰ পৰা গাখীৰ আনিবলগীয়া হয় কেলে সেই টি ষ্টলখনৰ কাৰণে চাহৰ দোকানখনৰ কাৰণে সেইটো বহুত হেভিয়াৰ হয় যদি আমি কম্পেয়াৰ কৰোঁ তাৰ আগতে তেওঁ যিটো পলিথিনৰ বেগ লৈ গৈছিলে জাবৰ খুচৰি মেলি তাতকৈ এইটো বহুত হেভিয়াৰ দ্য বেগ ৱাজ হিজ কিন্তু সেই বেগটো তাৰ নিজৰ আছিলে কিন্তু কেনিষ্টাৰটো তাৰ নিজৰ নহয় গতিকে সি তাৰ নিজৰ মালিক নহয় আৰু এতিয়া গতিকে তাৰ কেয়াৰফুল লুকটো সি হেৰুৱালে দ্য বেগ ৱাজ হিজ বেগটো তাৰ নিজৰ আছিলে দ্য কেনিষ্টাৰ বিলংছ টু দ্য মেন হু ঔনছ দ্য টি শ্বপ কিন্তু কেনিষ্টাৰটো হৈছে সেই মানুহজনৰ সেই মালিকজনৰ যি সেই চাহ দোকানখনৰ মানে চাহ দোকানখনৰ মালিকজনৰ কথা কৈছে চাহেব ইজ ন' লংগাৰ হিজ অ'ন মাষ্টাৰ গতিকে চাহেব এতিয়া তাৰ নিজৰ মাষ্টাৰ নহয় সেইকাৰণে তাৰ কেয়াৰফুল লুকটো হেৰাই গ'ল মানে লষ্ট হিজ স্প্ৰিং ইয়াতো এটা উল্লেখ কৰিছে চ' দিছ ইজ দ্য ফাৰ্ষ্ট পাৰ্ট